নমস্কাৰ বন্ধুসকল, লুকিং ফৰ গ্ৰীণ আছাম ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। উৰিষ্যাৰ পুৰী ভ্ৰমণৰ কিছু ভিডিঅ' মই মোৰ চেনেলত দিছিলোঁ 4টা খণ্ডত ভাগ কৰি পিনে, আৰু আপোনালোকে নিশ্চয় ইতিমধ্যে 4টা খণ্ড চাইছে আৰু ভাল পাইছে বুলি ভাবিছোঁ। এতিয়া মই 5 নম্বৰ খণ্ডটি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। অনুগ্ৰহ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এইবাৰ ভিডিঅ'ত আপোনালোকক মই সাগৰীয় কাছ দেখাবলৈ চেষ্টা কৰিছোঁ, লগতে সাগৰীয় যি মাছ আছে এই মাছবিলাকৰ ভিডিঅ' কৰিবৰ চেষ্টা কৰিছোঁ আৰু নিজে খায়ো চাইছিলোঁ তাতে। আপোনালোকে চাওঁ যি কাজু বাদামৰ গছ আপোনালোকক দেখাম। তেতিয়াহ'লে আহকচোন বন্ধুসকল, আমি পলম নকৰি ভিডিঅ'টি চাওঁ। সাগৰৰ মাজত জাহাজ চলি আছে, মই অকণমান জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। সাঁতুৰিলো তথাপিও হোৱা নাই ক্লান্ত, আগৰ সংগমত কত সাঁতুৰিলো তথাপিও হোৱা নাই ক্লান্ত, আজি মোৰ শান্ত। এতিয়া ৰাতি 9:30 বাজিছে আৰু 9:30 বজাত এইটো সাগৰৰ মানে পাৰলৈ আহিছিলোঁ, গল্ডেন ব্ৰিজৰ পাৰলৈ, আৰু পানীত উটি আহিলে চক। পোহৰটো দেখুৱাচোন ভালকৈ। এইটো এটা কাছ, বিৰাট প্ৰকাণ্ড কাছ, চাগে বয়স চাগে প্ৰায় 200-300 বছৰমান হ'ব, আৰু এইটো এটা অদ্ভুত প্ৰাণী, চিনি নাপাওঁ, এইটো সাগৰীয় প্ৰাণী হয়। ৱাও, কিবা এটা লাগ ভাল দেই, দেখিলোঁ এইকেইটা। বালিৰ সাগৰৰ পাৰৰ বালিত ইমান ধুনীয়াকৈ দুৰ্গা দেৱী, নহয় শিৱৰ এটা প্ৰতিমূৰ্তি বনাইছে, মই দেখুৱাইছোঁ। জয় শিৱশংকৰ, একদম বালিয়ে বনাইছে, কিমান ধুনীয়া চাওক। এজন মানে কি বুলি কয়, বলুকা শিল্পী বুলি কয়, বালিয়ে যি মূৰ্তি বনায়, বলুকা শিল্পীয়ে কিমান ধুনীয়া এটা বনাইছে, মজা লাগিছে। ইমান মানুহ, ৰাতি এতিয়া 10টা বাজিছে। দিম আকৌ ৰ'ব। কোনজনী? পমফ্ৰেট বুলি কয়, চবচে দামী মাছ। সোৱাদ নাই নেকি? সোৱাদ আছে, কিন্তু সৰু ডাঙৰ হ'লে ভাল হ'ব। কেঁকুৰা এইবিলাক চব সাগৰৰ মাছ ন? দামী মাছ, এজনী দামী মাছ চবতকৈ। এইটো হ'ল কি নাম এইটো? টাইগাৰ ক্ৰেব। এটা অক্টোপাছ দেখি পাইছোঁ, এইটো অক্টোপাছ, এইটো মই বেক কেমেৰাই দেখাইছোঁ। এইটো অক্টোপাছ, এইখিনি চব সাগৰৰ মাছ হয়, আৰু এইখিনি সাগৰৰ মিছা মাছ, টাইগাৰ ফিছ নে কিবা বুলি কয় এইটো ইয়াতে। এইবিলাক চব সাগৰীয় মাছ। এইটো কেঁকুৰা, মিছা মাছ। এইজনী খাই ভাল পাব, তাৰপৰা সেইকেইজনী এজনী ভাল পাব। এইটো কি কেঁকুৰা? সেইটো কি? সৰু, এইটো বৰ ফুল বচা নিচিনা কেঁকুৰা। এইটো কি মাছ বুলি কৈছিলে? কমপেক্ট মাছ। তো এতিয়া টেষ্ট কৰি চাম কেনেকুৱা লাগে। তো বনাই আছে এইবিলাক মাছে চব সাগৰৰ মাছ। সাগৰৰ মাছটো কেনেকুৱা লাগে খাই চাইছোঁ। এটা কথা বুজিলোঁ, ক'ৰবাত ফুৰিবলৈ যাবলৈ হ'লে এসোপা পইচা। আমাৰ নদী মাছৰ নিচিনা ইমান টেষ্টি নহয় বাৰু, তাতে এইটো খাব পাৰি আৰু। এইটোত ইমান টেষ্ট নাই, সাগৰ মাছ খালোঁ। এজনী মিছা মাছ। সাগৰৰ মাছ যে খালোঁ সেইটো চব টেষ্টি। কাজু বাদামৰ গছ।
টেষ্ট কৰি চাওঁ ন তো ইয়াতে পিঁয়াজ এডোখৰ নেমু তাৰপিছতে কেঁচা জলকীয়া পোৰা জলকীয়া তিয়ঁহ হা ৱাও আৰু লগত এইটো আছে